ধুবুৰী জিলাৰ গৌৰীপুৰ আলমগঞ্জৰ অন্তৰ্গত প্ৰকাণ্ড হাতী ওলাইছে। হাতী চাবলৈ পুৰুষ মহিলা শিশু বৃদ্ধৰ হেতৰ পৰা যি সময়ত হাতী মানুহৰ সংঘাত চলি আছে ঠিক তেনে সময়তে প্ৰকাণ্ড হাতী ওলোৱাত হাতীটো চাবলৈ ৰাইজৰ মাজত হেতৰ পৰা লগা পৰিলক্ষিত হৈছে। কোনোবাই যদি হাতীৰ ফটো তোলাত ব্যস্ত, আন কোনোবাই হাতীৰ লগত সেলফি উঠাত ব্যস্ত হৈ পৰিছে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী ৰখাই দৃশ্য প্ৰত্যক্ষ কৰা পৰিলক্ষিত হৈছে। এতিয়া হওক আচল কথালৈ, এই হাতীটো অৰণ্যৰ পৰা জনবসতিলৈ অহা নাই। এইটো হৈছে পোহনীয়া হাতী। এইগৰাকী হিন্দী ভাষী যুৱকে হাতীটোক লৈ কুকুৰাচাৰৰ পাৰ্কত যাবলৈ ওলাইছে। বাটত খাদ্য খুৱাব লৈ ধৰোঁতেই হাতীটোক চাবলৈ ৰাইজৰ ইমান ভিৰ। হাতীটোক খোজকঢ়াই লৈ যায় হাতীৰ গৰাকীয়ে। হাতীৰ মালিকৰ মন্তব্য আমাৰ হাতত আছে, সেয়া শুনাই লৈছো। पर्वतजोड़ार पर मुजहर अली रिपोर्ट D7 न्यूज। हम तो गाँव से आ रहे हैं, घूम के कल तक जाएंगे, पार्क में जाएंगे। अभी कहाँ जाएगा? अभी नेशनल पार्क कोकराझार जाएंगे। कोकराझार? ऐसे इधर घूम कर जाएगा? ऐसे गाँव घूमते घूमते 10-20 रुपया मिलता जाएगा बस। हाँ, अभी कहाँ से आया आप भैया? अभी तो गाँव तरफ से घूम के आया। नहीं कनेक्शन है, ऐसे बच्चा इधर उधर घूम के अपना काम कर रहे हैं। जब पैसे दे रहा है ना? हाँ 10-20 मिल गया। ठीक है।